এজন যোগী, এজন অসাধাৰণ যোগী। সামান্য হাবি বৰণীখনকে বিশালময় অৰণ্যলৈ পৰিৱৰ্তন কৰিলে। নকটোৱা চুলিসোপা ধূলি বালি লাগি জঁটা ধৰে। দুশ্চিন্তাৰ অসংযতত মাথাটো বেয়া কৰে। চাওঁচোন আহক আজি সেই বিশেষ যোগীজনৰ এক প্ৰতিবেদন। বাবা শম্ভু আপুনি ক'ৰ পৰা আহিলে? মই 12 বছৰ বনবাসত গৈছিলে। এতিয়া মই বনবাসৰ পৰা উভতি আহিলোঁ বাছা। বাবা আপুনি এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া ইহলীলা সংগত এয়াই নহয় আৰু আপুনি কিমান দিন মনত বাস কৰিলে? মই 12 বছৰ বয়সত 12 বছৰ সময় আপুনি কি শিকিলে তাত? যোগ বেদান্ত এই সকলোখিনি ধ্যানমগ্ন। এয়া আপোনালোকে শুনিবলৈ পাইছে, বাবা 12 বছৰৰ লগত মানুহৰ লগত কথা নাপাতি কথা মুখেৰে নোলোৱা হৈ গৈছে, তথাপিও কথা ক'বলৈ চেষ্টা কৰিছে। আকৌ এতিয়া ক'লৈ যাব আপুনি? এতিয়া মই 12 বছৰ ওপৰত তপস্যা ধ্যান কেইবছৰৰ কাৰণে যাব এইবাৰ? 10 বছৰ। আপুনি আকৌ 10 বছৰৰ কাৰণে এইবাৰ বাঁহ গছৰ ওপৰলৈ উঠিবলৈ যাব। বাঁহ গছজোপা এজোপা আপোনালোকে কেতিয়াবা আহিলে চাবহি পাৰিব। ইয়াত বাবা বিচৰণ কৰি ইয়াতে স্থান বাসস্থান খাদ্য চব আহৰণ গ্ৰহণ কৰিব। বাঁহ গছত এতিয়া উঠিব, আপোনালোকে চাবলৈ পাব। ৰ'ব এতিয়া যাবলৈ ওলাইছোঁ। বাবা আপুনি ক'লৈ গৈছে? এই বাঁহ গছত বাবা বাসস্থান হ'ব। কি ক'লে বাবা, কি ক'লে আকৌ এবাৰ ক'ব নেকি? তপস্যা সেইটো অগ্ৰসৰ হ'ব বাঁহ গছত। বাৰু ঠিক আছে বাবা, এই বাঁহ বিচৰণ কৰিব। বাই বাই বাবা, আপুনি ভালে থাকিব। 12 বছৰ পিছত আহি আছোঁ আমি আকৌ লাইভ টেলিকাষ্ট।